বৰ্তমান মই উপস্থিত আছোঁ এই বগীবিল দলঙৰ ওপৰত। মই এই ভিডিঅ'টোত আপোনালোকক এই দলংখনৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতলোকক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে ৰাইট ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এনেকুৱা পাৱাৰফুল ভিডিঅ'সমূহ সকলোকে আগত পাবৰ কাৰণে। মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল গল্ডেন আছামত। আহক তেনে বন্ধুসকল আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দলংখন 1997 চনত তৎকালীন প্ৰধানমন্ত্ৰী H.D. দেৱে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ 4 বছৰ পাছত অটল বিহাৰী বাজপেয়ীদেৱে ইয়াৰ কাম আৰম্ভ কৰে। তাৰ কেইবছৰ বহুত দিনৰ পাছত 2018 চনৰ ডিচেম্বৰ মাহত এই দলংখন বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছিল। এই দলংখনে উত্তৰ পাৰে ধেমাজি আৰু দক্ষিণ পাৰে ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। আপোনালোকে জানেনে বাৰু এই দলংখনে এছিয়াৰ ভিতৰত দ্বিতীয় আৰু ভাৰতৰ ভিতৰত প্ৰথম ৰেল আৰু ৰাস্তাৰ ডাবল ডেকাৰ দলং। এই দলঙৰ দৈৰ্ঘ্য 4.9 কিলোমিটাৰ। এই দলংখনে ইউৰোপীয়ান টেকন'লজিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এই দলঙৰ তলৰ ভাগত 2টা ৰেল লাইন আৰু ওপৰ ভাগত 3টা লেনযুক্ত ৰাস্তা বনোৱা হৈছে। এই দলঙৰ তলেদি এখন ট্ৰেইন লাই অহা আপোনালোকক দেখুৱাম এইবাৰ। ভিডিঅ'টো যদি ভাল লাগিলে আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।